যেহেতু শ্রী শ্রী রাধেশ্যাম মঙ্গলাগৌরী মন্দির আজি স্বর্ণ জয়ন্তী উৎসৱ আৰু এই উৎসৱ উপলক্ষে আজি ইয়াত 11 দিনীয়া যেটো মহাযজ্ঞ চলিছে এই যজ্ঞ চলাত মই ইয়াত অতিথি হিচাপে উপস্থিত হ'ব পাৰি মই নিজকে বহুত আনন্দিত হৈছোঁ আৰু কৃতজ্ঞ মানিছোঁ ভগৱানৰ ওচৰত যেহেতু এই মঙ্গলাগৌরী মন্দিৰখন ৰজা আৰিমতৰ দিনৰ 1600 শতিকা চনতে স্থাপিত বহুত পুৰণা মন্দিৰ আৰু লগতে ইয়াৰ ওচৰতে বহুত ডাঙৰ এটা ৰজাখানা পুখুৰী আছিল কিন্তু বৰ ভূমিকম্পৰ সময়ত এই মন্দিৰখন ধ্বংসস্তূপত পৰিণত হয় কিন্তু আজি এই ধ্বংসস্তূপ হোৱা মন্দিৰখন পুনৰুদ্ধাৰ কৰিবৰ কাৰণে চৰকাৰী পক্ষৰ পৰা আমি অলপ অৱহেলিত হৈছোঁ বুলি ক'ব লাগিব কাৰণ ইয়াত আৰ্কিঅলজি ডিপাৰ্টমেণ্টে ভালকৈ ইয়াত খনন কাৰ্য চলোৱা নাই হয়তো খনন কাৰ্য চলালে ইয়াত বিভিন্ন ধৰণৰ মূৰ্তি আৰু আৱিষ্কাৰ হোৱাৰ এটা থল আছে আৰু যেহেতু হিন্দু এটা অকল ধৰ্মই নহয় এটা সংস্কৃতি আৰু যেটো সনাতনটো সদায় সত্য ই আৰু ইয়াৰ আদি আৰু অন্ত নাই আৰু ই এটা চিৰসত্য বস্তু আজি ইয়াত যেটো মহাযজ্ঞ এটা চলিছে এই যজ্ঞৰ দ্বাৰা আমি আশা কৰোঁ এই অঞ্চলৰ ৰাইজৰ লগতে বা গোটেই বিশ্বৰ মানুহে ইয়াত এটা শান্তি স্থাপন কৰিবলৈ শান্তি প্ৰতিষ্ঠা কৰিবলৈ যেটো প্ৰয়াস কৰিছে ই বহুত ডাঙৰ কাম আৰু আমি আশা কৰোঁ এই মন্দিৰখন অদূৰ ভৱিষ্যতে ইয়াৰ যিবিলাক স্থানীয় প্ৰশাসন আছে বা নিগম নিকায় আছে আমাৰ স্থানীয় যিবিলাক গভৰ্ণমেণ্ট এজেন্সি আছে পঞ্চায়তে হওক বা মিচিং অট'নমাছ কাউন্সিল হওক বা অন্যান্য কাউন্সিলে হওক বা চৰকাৰৰ ফালৰ পৰা ইয়াত অনুদান দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যাতে এই মন্দিৰখন এটা সুন্দৰ আৰু সৰ্বাংগ সুন্দৰ এটা কৰি গঢ়ি তুলিব পাৰে কাৰণ বহুতো আস্থাভাজন ৰাইজে ধৰ্মীয় আস্থাভাজন ৰাইজে ইয়াত উপস্থিত হৈ বহুতো ৰাইজে ইয়াত পূজা কৰিবলৈ আহে এই পূজা কৰা মন্দিৰ আজি স্থান ঠিক কৰিব পৰা নাই ইয়াৰ ৰাইজে আৰু লগতে ইয়াত তাৰমানে এটা ইচ্ছা কৰিলে চৰকাৰে ইয়াক এটা পৰ্যটনস্থলী হিচাপে গঢ় দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু আশা কৰিছোঁ অদূৰ ভৱিষ্যতে এই মন্দিৰখন এটা অসমৰ ভিতৰতে এটা সৰ্বাংগ সুন্দৰ মন্দিৰ হৈ ইয়াত তাৰমানে যিবিলাক তাৰমানে আমাৰ টুৰিষ্ট আছে তেওঁলোকৰ মন আকৰ্ষিত কৰিব পাৰিব বুলি এটা পৰ্যটনস্থলী হ'ব বুলি মোৰ দৃঢ় বিশ্বাস नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर'थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन मुलि जाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ नङा आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा एएसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन